নিজৰ বুলিবলৈ সকলো থাকিও আশ্ৰয়হীন হৈ পৰা বঙাইগাঁৱৰ এগৰাকী বৃদ্ধা মাতৃয়ে অৱশেষত আজি মৃত্যুৰে হাৰ মানিলে। বঙাইগাঁৱৰ বৈতামাৰী অঞ্চলৰ কমলেশ্বৰ ৰাজবংশী আৰু তিলোত্তমা ৰায়ৰ দুই কন্যাৰে এখন সুখৰ সংসাৰ আছিল। স্বামীৰ মৃত্যুৰ পিছত বিবাহিতা দুই কন্যাই বৃদ্ধা মাতৃক এলাগী কৰিলে। আশী ঊৰ্ধৰ বৃদ্ধা তিলোত্তমা ৰায়ে নিজৰ দেহেৰে একো কৰিব নোৱাৰা হোৱাত দুই কন্যাই এলাগী কৰিলে। যোৱা ২.৫ বছৰ ধৰি বৃদ্ধাগৰাকীক নলবাৰীৰ শান্তিনিবাস বৃদ্ধাশ্ৰমত আশ্ৰয় ও ভৰণ পোষণৰ দায়িত্ব বহন কৰিছিল সাংবাদিক মুজিবুৰ ৰহমানে। যোৱা সময়ছোৱাত সাংবাদিক ৰহমানে বৃদ্ধাগৰাকীৰ সকলো আলপৈচান ধৰাৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। যোৱা সময়ছোৱাত বৃদ্ধাগৰাকীৰ দুই কন্যাৰ সৈতে যোগাযোগ কৰাত বৃদ্ধাৰ কন্যাদ্বয়ে মাতৃক সমজি নলয় বুলি জনায়। লকডাউনৰ সময়ছোৱাতো বৃদ্ধাৰ পৰিয়ালৰ সৈতে সাংবাদিক ৰহমানে যোগাযোগ কৰিও ব্যৰ্থ হয়। ইফালে যোৱা ২০ দিন ধৰি বৃদ্ধা মাতৃগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত দুই কন্যাৰ সৈতে সাংবাদিক ৰহমানে পুনৰ যোগাযোগ কৰি মাতৃক এবাৰ চাবলৈ অনুৰোধ জনাইছিল যদিও পৰিয়ালটোৰ কোনো এগৰাকী সদস্যই শেষবাৰৰ বাবে চাবলৈ নাহিল। ইফালে নাম কৈ অৱশেষত আজি পুৱাৰ ভাগত বৃদ্ধা মাতৃ তিলোত্তমা ৰায়ে শেষ নিশ্বাস ত্যাগ কৰে। নিজৰ পৰিয়াল আত্মীয়ৰ দ্বাৰা এলাগী হোৱা বৃদ্ধাগৰাকীক আজি পুৱাৰ ভাগত শান্তিনিবাস বৃদ্ধাশ্ৰমত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰীৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। বৈদিক নিয়মেৰে বৃদ্ধাগৰাকীক মোহাগ্নি কৰে সাংবাদিক মুজিবুৰ ৰহমানে। নিজৰ ভাৰ্যাক মনত কৰি প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে আমাৰ সমাজত একাংশ কুলাংগাৰ পুত্ৰ কন্যাই দিনক দিনে নিজৰ পিতৃ মাতৃক অত্যাচাৰ কৰা আৰম্ভ কৰিছে। নিৰ্যাতন চলাই ৰাজপথত পেলাই থৈ যায়, ক'ৰবাত ফুটপাথত পেলাই থৈ যায় বা অথবা কেতিয়াবা ঘৰত অত্যাচাৰৰ বলি হৈ নিজে আহি গছৰ তল অথবা ৰেল ষ্টেচনত আশ্ৰয় লয়, ৰেল লাইনত আশ্ৰয় লয়। তেনে মানুহখিনি আশ্ৰয়হীন হৈ পৰা, নিজৰ পৰিয়ালত নিজৰ আত্মীয়ৰ দ্বাৰা আশ্ৰয়হীন হৈ পৰা নিৰ্যাতিতা ভকাতুৰ মানুহখিনিৰ বাবে অকণমান কিবা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। এখন যুদ্ধ চলাই আছোঁ মানৱতাৰ হকে। এই যুদ্ধখনত কোনো ধৰ্ম নাই। এই যুদ্ধখনত কেৱল মানুহ আৰু মানৱতা এই বিষয়কহে গুৰুত্ব দিয়া হয়। দেখা গৈছে যে শেহতীয়াভাৱে আমাৰ দেশ তথা ৰাজ্যত এনেধৰণৰ একাংশ মানুহে বিভাজনমুখী চিন্তা চৰ্চা কৰি আহিছে আৰু তাৰ বিপৰীতে আমি এনেধৰণৰ কাম কাজ কৰি আহিছোঁ সুদীৰ্ঘ ১৩ বছৰে আমি এই কাম কৰি আছোঁ। আমাৰ শান্তিনিবাস বৃদ্ধাশ্ৰম আৰু শান্তিনিবাস অনাথ আশ্ৰমৰ জৰিয়তে আশ্ৰয়হীন নিৰ্যাতিতা দুৰ্গতসকলৰ বাবে অকণমান তেওঁলোকক সহায়ৰ হাত আগবঢ়োৱা, তেওঁলোকক অকণমান মৰমেৰে ৰখাৰ চেষ্টা চলাই আহিছোঁ। এতিয়ালৈকে প্ৰায় ৫৬০গৰাকী বৃদ্ধাক বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি আনিছোঁ। তেওঁলোকক সেই স্থানৰ পৰা উদ্ধাৰ কৰি আনি যৎপৰোনাস্তি চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত সুস্থ হৈ উঠাৰ পিছত তেওঁক আমাৰ সেই বৃদ্ধাশ্ৰমলৈ লৈ যাওঁ আৰু তাত আশ্ৰয় ভৰণ পোষণৰ দায়িত্ব বহন কৰোঁ। আৰু তেনেকৈয়ে যদিহে পৰিয়ালৰ যোগাযোগ হয়, পৰিয়ালৰ যোগাযোগ পোৱা যায় আৰু তেনেকৈয়ে ৪৮৬গৰাকীৰো অধিক, প্ৰায় ৪৯০গৰাকী এতিয়ালৈকে বুজাই বঢ়াই কাউন্সেলিং কৰি পৰিয়ালক সমজি দিবলৈ সক্ষম হৈছোঁ। আৰু নিজৰ ঘৰখনত জীৱনৰ শেষ সময়ছোৱা হাঁহিৰে থাকক সেই কামনা কৰিছোঁ। আৰু যিসকল পুত্ৰ কন্যাই বুজি পাইছে যে নিজৰ মাক দেউতাকক এনেদৰে অনাদৰ কৰিছে, কোনোবাই ৰাখিছে, তেওঁলোক আহিছে আৰু অৱশেষত লৈ গৈছে, নিজৰ ঘৰখনত হাঁহিৰে ৰাখিছে, আমি চেলুট জনাইছোঁ। তেনে পুত্ৰ কন্যাৰ পৰৱৰ্তী সময়ত হ'লেও যে তেওঁলোকৰ সুমতি ঘূৰি আহিছে সেই কথাখিনিক আমি ধন্যবাদ জনাইছোঁ। আৰু যিসকলৰ কোনো নাই বা যিসকলৰ যোগাযোগ পোৱা হোৱা নাই তেওঁলোকৰো এনেধৰণে কামখিনি কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু মৃত্যুৰ পিছতো তেওঁলোকক কিন্তু সেই সন্মান দিয়াৰ চিন্তা চৰ্চা কৰোঁ। আমাৰ অসমীয়া পৰম্পৰাত, অসমীয়া সমাজত, অসমীয়া কৃষ্টি সংস্কৃতিত এনেধৰণৰ আমি পৰম্পৰা মানি আহিছোঁ, পৰম্পৰাগতভাৱে মানি অহা এই কামখিনি আমি কৰিছোঁ, বেলেগ একো কৰা নাই। এতিয়ালৈকে আমাৰ সেই বৃদ্ধাশ্ৰমত ৪৭গৰাকী 47 পাৰ্চন অলৰেডি ডেড হৈছে। তেওঁলোকৰ বহুতৰে হয়তো পৰিয়াল আছিল, কিছুমানৰ নাই, নোহোৱা কথাখিনিতো বেলেগ। আৰু পৰিয়াল থকাৰ পিছতো পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল, তেওঁলোকে পৰিয়ালে সমজি নল'লে, এই ককা নিজৰ মাক দেউতাক বা আত্মীয় স্বজন সমজি নল'লে। কিন্তু এই মৃত্যুৰ পিছত সমজি নোলোৱাৰ পিছতো বৈদিক নিয়মেৰে হিন্দু ৰীতিমতে যিখিনি সনাতনী ধৰ্মৰ মানুহ সেইখিনিক বৈদিক নিয়মেৰে সৎকাৰৰ ব্যৱস্থা কৰিছোঁ আৰু ইছলাম ধৰ্মীসকলক কবৰস্থ জানাজা দিয়াৰ ব্যৱস্থা কৰিছোঁ। এতিয়ালৈকে ৪১গৰাকী এই স্থানতে মই সৎকাৰৰ ব্যৱস্থা কৰিছোঁ, বৈদিক নিয়মেৰে মই নিজ হাতে মুখাগ্নি কৰিছোঁ আৰু ৬গৰাকী ইছলাম ধৰ্মীসকলৰ ৰীতি নীতি মতে সেই জানাজাৰ ব্যৱস্থা কৰিছোঁ। কিন্তু
দেখা গৈছে যে এই চিন্তা চৰ্চাটো পেলাই দিয়া উলিয়াই দিয়া অত্যাচাৰ কৰা এই চিন্তা চৰ্চাটো বেছি সংখ্যক শিক্ষিত পৰিয়ালতে হয়। মই যিমানখিনি মানুহ পাইছোঁ সেইসকলৰ ভিতৰত শিক্ষিত পৰিয়াল বা অলপ আৰৱন্ত পৰিয়ালতে হয়। তেওঁলোকৰ সুমতি ঘূৰি আহক সেই কামনা কৰিছোঁ। আজিৰ এই যিগৰাকী আইতা ইতিমধ্যে মৃত্যু হ'ল, তেওঁ বঙাইগাঁৱৰ আইতাগৰাকী। এই বঙাইগাঁৱৰ ভিতৰুৱা অঞ্চলৰ এই আইতাগৰাকীৰ নাম আছিল তিলোত্তমা ৰায় আৰু আইতাগৰাকীৰ বয়স প্ৰায় 85ৰ ঊৰ্ধৰ হ'ব, 85-90ৰ ভিতৰত হ'ব। আৰু তেওঁৰ দুগৰাকী কন্যা আছিল। দুগৰাকী কন্যাৰ এগৰাকী অৱস্থা ভাল আৰু আনগৰাকীৰ অৱস্থা বেয়া। মই যোগাযোগ পাইছিলোঁ, যোগাযোগ কৰিছিলোঁ বহুত দিন ধৰি। তেখেতৰ আইতাগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিলোঁ। লকডাউনৰ সময়ছোৱাতো তেখেতসকলক মাতিছিলোঁ যি নিয়ক লাষ্ট সময়খিনি আপোনালোকে ৰাখক, যি কৰিলে কৰিলে, যি অত্যাচাৰ কৰিলে নাৰাখিলে সেইখিনি কৰিলে, এতিয়া অন্তত লাষ্ট টাইমখিনি ৰাখক, নাহিল। আৰু শেহতীয়াভাৱে যোৱা 20 দিন ধৰি তেখেতসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ চলি আছিল। মই এইখিনিও কৈছিলোঁ যে আইতাৰ অৱস্থা একেবাৰে বেয়া, লাষ্ট টাইম তেখেতে খাব নোৱাৰা হৈছে, কথা কিবা জীয়েকহঁতৰ কথা কৈ থাকে। অন্তত শেষবাৰৰ কাৰণে হ'লেও চাই যাওক, নিনিয়ে নাই, অন্তত চাই যাওক। সেইখিনিও জীয়েক দুগৰাকীয়ে নকৰিলে। অৱশেষত আজি মৰাৰ পিছতো সেই জীয়েক দুজনীৰ এজনীক যোগাযোগ পালোঁ। জীয়েক দুজনীৰ এজনীক ফোনত কথাখিনি ক'লোঁ যে তেওঁলোকে চাবলৈও নাহিল, মৃতদেহটো চাবলৈও নাহিল। বৰ দুখৰ কথা। আমাৰ এই সমাজ ব্যৱস্থাৰ কাৰণে, আমাৰ এই মানুহৰ যি এই সমাজখন, এই মানুহৰ সমাজখনৰ বাবে এয়াই আচলতে ভয়ংকৰ বাৰ্তা বুলি ক'ব পাৰি।